গ'গল পে, ফোন পে বা অন্যান্য অনলাইন টকা পইচা লেনদেন সম্পৰ্কীয় যিকোনো এপ আপুনি ব্যৱহাৰ কৰে নেকি? যদি এপসমূহ আপুনি ব্যৱহাৰ কৰে অথবা এইসমূহ ভালকৈ ব্যৱহাৰ কৰিব নাজানে তেনেহ'লে সাৱধান হওক। কাৰণ যোৰহাটত সংঘটিত হৈছে এনে এক ঘটনা। অনলাইন এপৰ জৰিয়তে নিজৰ টকাৰ লেনদেন আত্মসাৎ কৰাৰ এক ঘটনা সংঘটিত হৈছে উত্তৰ যোৰহাটৰ নাওবৈচা অঞ্চলত। উত্তৰ যোৰহাটৰ নাওবৈচাৰ কল্যাণী উচ্চ ইংৰাজী বিদ্যালয়ৰ সমীপতে থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ দুৰ্লভ বৰা নামৰ এজন ব্যক্তিৰ পৰা প্ৰায় লাখ লাখ টকা আত্মসাৎ কৰিলে যোৰহাট গছপুৰীয়া গাঁৱৰ এজন যুৱকে। আৰু যুৱকজনৰ নাম আমি ইতিমধ্যে গম পাইছোঁ, ভাগ্যজ্যোতি দত্ত। আৰু এই ঘটনা সংঘটিত হৈছে আজিৰ দিনটোত। আজি দুৰ্লভ বৰাই আচলতে গম পাইছে ঘটনাটো কেনেদৰে সংঘটিত হ'ল। তেখেতে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সৰু সৰু সামগ্ৰী বিক্ৰী কৰি নিজৰ টকা পইচা বেংকৰ একাউণ্টত জমা কৰাৰ পাছত সেই টকাসমূহ আচলতে এনেদৰেই সেই ভাগ্যজ্যোতি নামৰ যুৱকজনে আত্মসাৎ কৰাৰ ঘটনাৰ পাছতে আচলতে চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু ঘৰৰ সম্পৰ্কীয় সকলোকে আচলতে তেখেতসকলে সাঙুৰি লৈছে। কেনেধৰণৰ এনে এটা অভিযোগ উত্থাপিত হৈছে আৰু এই অভিযোগক কেন্দ্ৰ কৰি বৰ্তমান কেনে এটা পৰিৱেশৰ সৃষ্টি হৈছে তাৰ সামগ্ৰিক পৰিৱেশ আমি আপোনালোকক দেখাম। আৰু এই মুহূৰ্তত যোৰহাট ভোগদৈ আৰক্ষী চকীৰ চৌহদত উপস্থিত আছোঁ। আৰু ভোগদৈ আৰক্ষী চকীত দুৰ্লভ বৰাৰ পৰিয়ালৰ লোকে আহি এখন এজাহাৰ দাখিল কৰিছে, ঘটনাৰ উচিত তদন্ত বিচাৰিছে। যিখিনি টকা পইচা সেই অনলাইন লেনদেন সম্পৰ্কীয় গুগল পে'ৰ যোগেদি টকাখিনি সেই ভাগ্যজ্যোতি দত্তই আত্মসাৎ কৰাৰ অভিযোগ উঠিলে, সেই ঘটনাক কেন্দ্ৰ কৰি এজাহাৰ দাখিল কৰিছে। পোনপ্ৰথমে মই কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিম। ভোগদৈ আৰক্ষী চকীত উপস্থিত আছোঁ আৰু তেখেতসকলে বেংকৰ পৰা এটা ডাঙৰ আচলতে লেনদেন সম্পৰ্কীয় নথি পত্ৰৰ মুঠা উলিয়াই আনিছে তেখেতসকলে। কাৰণ তাত উল্লেখ আছে স্পষ্টকৈ কোনদিনাখন কিমান হাজাৰ টকা কেনেদৰে লেনদেন কৰিছিলে, লেনদেন কৰি দুৰ্লভ বৰাৰ কষ্টৰ সেই সংগ্ৰাম কৰা সেই আচলতে জীৱন সংগ্ৰামৰ সেই অন্যতম ছবি, সেই ধনখিনি কেনেদৰে আত্মসাৎ কৰিছিলে, বাইক কিনি, মোবাইল কিনি বা অন্যান্য বিভিন্ন কাৰণত খৰচ কৰি নিজে চখ কৰিছিলে সেই ভাগ্যজ্যোতি নামৰ যুৱকজনে। তাৰ তথ্য এতিয়ালৈকে হিচাপ কৰি আছে তেওঁলোকে। এতিয়াও সম্পূৰ্ণ হিচাপ ওলোৱাগৈ নাই আচলতে কিমান লাখ টকা আত্মসাৎ কৰিছে। বৰ্তমানলৈকে এটা সাধাৰণ এমাউণ্ট ওলাইছে যে 3,35,000 টকা প্ৰায় ওলাইছে। আৰু তাৰ 4,35,000 ক্ষমা কৰিব। তাৰ পাছতো আৰু আছে, আৰু হয়তো লাহে লাহে ওলাই থাকিব। আমি এই মুহূৰ্তত দুৰ্লভ বৰা আছে যিগৰাকী ব্যক্তিৰ সেই ধনখিনি হেৰাই গ'ল, তেখেতৰ পৰা কিছু কথা এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিম। আৰু দুৰ্লভ বৰা, আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনাৰ এই এটা ডাঙৰ ধনৰাশি এমাউণ্ট ইতিমধ্যে হেৰাইছে বুলি আমি গম পাইছোঁ। গতিকে ঘটনাটো কেনেকৈ সংঘটিত হ'ল আৰু আপুনি কেনেকৈ গম পালে সবিশেষ জনাব। মানে তেওঁ মোৰ ওচৰলৈ আহিছিলে, তেওঁ মানে বিশ্বাসটো মোক দি ল'লে। মানে এটকা দিবলৈ থাকিলেও মোক ঘূৰাই দিয়ে বা কিবা এটা ক্ষণে ক্ষণে আহি মোৰ পিছে পিছে লাগি ফুৰে। আৰু মোক মানে মই ভাবিলোঁ যে এইজন ল'ৰাজন ভদ্ৰ ভাল, আৰু মই জিপে' তেনেকৈ চলাব নাজানো। সিও গম পালে মানে মোৰ দুৰ্বলতাখিনি যে এইজনে এইটো কৰিব নাজানে। সেইটো কাৰণে তেওঁ সেই সুবিধাটো লৈ মানে মোৰ পৰা পইচাখিনি হলকি কৰিলোঁ। আপোনাৰ জিপে' কেতিয়াৰ পৰা আপুনি ইউজ কৰি আছে? জিপে' 2023 চনৰ পৰা। তেতিয়াৰ পৰা এইটো হৈ আছে? 2024 পৰা আহিলে, তেতিয়াৰ পৰা আৰম্ভ কৰিছে জিপে'টো। এই ল'ৰাজনৰ ঘৰৰ ক'ত? গছপুৰীয়া গাঁও। আপোনাৰ কোনোবা সম্পৰ্কীয় নেকি? নহয়, সম্পৰ্ক নহয়, কিন্তু সম্পৰ্কটো ভাল আৰু মই বিশ্বাস কৰোঁ। মই মানে এইটো মই ভুক্তভোগী, বিশ্বাসটো মানে এনেকুৱা যে হ'ব মই ভবা নাছিলোঁ। এতিয়া মানে বহুত বিপদত পৰিছোঁ। এতিয়া আৰু মানে প্ৰশাসনৰ কাষ চাপিছোঁ, এতিয়া উদ্ধাৰ কৰক প্ৰশাসনে মই এই সমস্যাটোৰ পৰা। এতিয়া আপোনালোকে এজাহাৰ দাখিল কৰিছে? কৰিছোঁ। পুলিচে কি কৈছে এতিয়া? পুলিচে তেওঁলোকে আশ্বাস দিছে যে আপোনালোকে নিশ্চিত বোলে কৰ্মটো হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে, আমি চেষ্টা কৰিম। ল'ৰাজন থানালৈ আহিছে? আহিছে। নিজে আহিছে? মই তেওঁক বুদ্ধি কৰি মতাই আনিলোঁ। আহিলে, তেওঁ গম পোৱা নাছিলে যে মই তেওঁক মতাই আনিছোঁ। তেওঁ মোক সহায় কৰিবলৈ আহিছিলে। আহি পেলাই তেখেতক মই জব্দ কৰি পেলাই আনিলোঁ। ইয়াত থানা এজন ট্ৰেফিক গৈ তেওঁক ঘূৰি মেলি আনিলে। আনি তেখেতৰ এতিয়া ভিতৰতে সোমাই আছে। কোন বেংকত আছিলে আপোনাৰ একাউণ্ট? কানাড়া বেংকত। বেংকৰ ট্ৰেনজেকশ্যনবিলাক আপোনাৰ এটা একাউণ্টলৈ হৈছে নে কেইবাটা একাউণ্টলৈ? কেইবাটালৈ হৈছে। কাৰ কাৰ নামত আছে একাউণ্ট? জিতু দত্ত, তাৰপৰা আৰু এটা একাউণ্ট আছে, নামটো কিন্তু ধৰিব পৰা নাই। আৰু এটা একাউণ্ট আছে, এইটো নামটো উদয়। তেওঁৰ সম্পৰ্কীয় হ'ব চাগে, ধৰিব নোৱাৰি। বেয়া মানুহৰ কথা মানে ক'ত কেনেকৈ আছে এইটো ধৰিব নোৱাৰি। কেইবাটা একাউণ্টত ট্ৰান্সফাৰ। আপোনাৰ মোবাইলৰ পৰা তেওঁ নিজে মানে গুগল পে' ট্ৰান্সফাৰ কৰাই লয়? তাৰমানে মই তেখেতে যে সহায় কৰি থাকে, মই ভাবোঁ সহায় বিনিময়টো সহায় কৰিব লাগিব। কিবা এটা বিচাৰিলে দিবলগীয়া হয়, মানে অনুবতে লাগি থাকে। সেইটো কাৰণে মোক ধৰক স্ক্ৰীনশ্বট মাৰি দিয়ে। মই ভাবোঁ যে মোক পইচাটো দিলে, মই ইমান মানে জনা নহয়, জিপে' গুগল পে' চলোৱা মানুহ নহয়। মেছেজটো আহে, মই অকল নাম্বাৰটো চাওঁ যে এইটো 5,000 10,000 এমাউণ্টটো আহিলে, হ'ব বাৰু। মানে বন্ধ কৰিব টাইমত মোৰ এমাউণ্টটো দিয়ে, হেভি এমাউণ্টটো, যে মই যাব হৈছে আৰু। কেতিয়াবা হয়তো ৰাস্তাৰ পৰা তাক মই পইচাটো পঠিয়াই দিওঁগৈ। তেনেকুৱা সময়ত তেওঁ মানে হলকি কৰে পইচাটো।
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ ওচৰলৈ আহিছোঁ এগৰাকী স্থানীয় ব্যক্তিও আছে সেই স্থানৰে যিটো ঘটনা আচলতে সংঘটিত হৈছে উত্তৰ যোৰহাটৰ কল্যাণী অঞ্চলত আচলতে প্ৰায় লাখ লাখ টকা এজন যুৱকে এজন দিনে কাম কৰি খোৱা মানুহৰ পৰা আত্মসাৎ কৰিছে এই প্ৰসংগত আপুনি কি ক'ব? নমস্কাৰ, জয়জয়তে যি মিডিয়া পৰিয়ালবৰ্গলৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। এখেতে একচুৱেলি দুৰ্লভনাৰায়ণ বৰা আৰু দেৱজ্যোতি বৰাই দুটাই ব্যৱসায় কৰে, ককাই ভাই হয়। কল্যাণী উচ্চ ইংৰাজী বিদ্যালয়ৰ সন্মুখতে তেখেতৰ দোকান আছে, ফাষ্টফুডৰ দোকান আৰু পূজা সামগ্ৰী বিক্ৰী কৰে। তেওঁলোকে মোক ক'লে একচুৱেলি গাঁও প্ৰধান হিচাপে আহি পেলাই এনেকুৱা হ'ল। তেখেতে প্ৰথমতে ক'লে যে বেংকৰ ষ্টেটমেণ্টটো উলিয়াই আনা, বেংকৰ তথ্যখিনি উলিয়াই আনি ষ্টেটমেণ্টখিনি উলিয়াই অনাৰ পিছত মই চাই দেখিব পাৰিলোঁ যে এনেকুৱা কথা তেওঁ 3টা একাউণ্টত ট্ৰেন্সফাৰ হৈছে। দেউতাকৰ একাউণ্টতো ট্ৰেন্সফাৰ হৈছে, নিজৰ একাউণ্টত ট্ৰেন্সফাৰ হৈছে আৰু মাকৰ একাউণ্টত ট্ৰেন্সফাৰ হৈছে। আৰু এটা একাউণ্ট আছে, এইটো এতিয়া ওলাব তথ্যখিনি। তেওঁ 4টামান একাউণ্টত পইচাখিনি ট্ৰেন্সফাৰ কৰে। একচুৱেলি কি হয়, ইয়াক মই সুধি এই দুৰ্লভ বৰা অনভিজ্ঞ হয়। ইয়াক মানে ক'লোঁ প্ৰথম অৱস্থাতে কৈছিলোঁ যে তুমি এনেকৈ স্কেনাৰখন কি স্কেনাৰ আছে, তাৰ স্কেনাৰত পইচা লৈ লয়। ইয়াৰ যিখিনি সামগ্ৰী বিক্ৰী কৰে তাৰ স্কেনাৰত লৈ লয়, সেইটো ধৰা পৰিছে। তাৰপিছতে তেখেতে ক'লে বয়া জাহাৰখন লিখি থানালৈ পঠালোঁ। তাৰ থানাৰ লগতো মই যোগাযোগ কৰিলোঁ ফোনত, প্ৰশাসনৰ বোলো আইনৰ সহায় ল'ব লাগিব, কাৰণ ইমানটো হিউজ এমাউণ্ট 4,35,355 টকা এতিয়ালৈকে তথ্য পাইছোঁ আৰু ওলাব পাৰে হয়তো চাই থকা হৈছে। যে 2024 চনৰ নৱেম্বৰ মাহৰ 24 তাৰিখে প্ৰথম ধৰা পৰিছে, প্ৰথম পইচা ট্ৰেঞ্জেকশ্যন হৈছে তাৰ একাউণ্টলৈ। 24 নৱেম্বৰতে হৈছে প্ৰথম তথ্যটো, সেইটো পোৱা হৈছে বেংকৰ তথ্যমতে। তাৰ গোটেই সময় আছে এই তথ্যখিনিত। ইয়াক মই ক'লোঁ যে তথ্যখিনি উলিয়াই ল'ব লাগিব, তাৰপিছত আমি আৰ্হি কাষ চাপিম। তাৰপৰা এতিয়া যেনেকৈ নহওক তেওঁলোকৰ কষ্ট উপাৰ্জিত ধন আমি ভাবিছোঁ কেনেকৈ তেওঁ সহায় কৰি পইচাটো দিব পাৰোঁ গাঁৱৰ মুখেৰে যায়, এইটো চেষ্টা কৰি আছোঁ। কিন্তু আৰ্হি প্ৰশাসনক এজাহাৰ দিয়াৰ পিছতো মই আহি এখন কৈছোঁ ছাৰেও পদক্ষেপ লৈছে। তেখেতক নিশ্চয় মাক দেউতাকেও স্বীকাৰ কৰিছে, তেওঁ স্বীকাৰ কৰিছে ভুল কৰিলোঁ, পইচাটো মই লোৱাটো হয়। তেখেতে মানে লোকৰ ইয়াৰ কষ্ট উপাৰ্জিত ধৰণে ৰয়েল এনফিল্ড ল'লে, আইফোন ল'লে, স্কুটি ল'লে, ঘৰত বহুত কাম কৰিলে। মই মাক দেউতাকক সুধিছিলোঁ যে আপোনালোকে যে ইমানখিনি ল'ৰা ঘটে পইচাখিনি ক'ৰ পৰা পায় বুলি ভাবে। কৈছে তাৰ গাৰ্লফ্ৰেণ্ডে দিয়ে বুলি ভাবোঁ, তাৰ গাৰ্লফ্ৰেণ্ড আছে, গাৰ্লফ্ৰেণ্ডৰ ঘৰৰ পৰা দিয়ে বুলি ভাবোঁ। মই মাক দেউতাকে প্ৰশ্ন কৰিছোঁ যে আপোনালোকে যে ইমানখিনি বস্তু লৈছে, ঘৰখনো বনাইছে, ই ক'ৰ পৰা পায়? কাম কৰে নেকি কিবা? ইয়াতে আপোনাৰ সহযোগী হিচাপে থাকে, চেলাৰ কৰে। নাই বেলেগ কাম কৰা তেনেকৈ দেখা নাই। তেওঁ ইয়াৰ দোকানতে চেলমেন হিচাপে থাকে, সহায় কৰি দিয়ে বুলি কয়। আমিও কেতিয়াবা ইয়াৰ দোকান গ'লে বজাৰ কৰিলে সিয়ে চেলমেন হিচাপে বস্তু দিয়া দেখোঁ বাৰু। তাৰপৰা এতিয়া মাক দেউতাকক সুধিলোঁ, মাক দেউতাকে কৈছে যে আমি তাক গাৰ্লফ্ৰেণ্ডৰ ঘৰৰ পৰা দিয়ে বুলি ভাবোঁ। তেওঁ গাৰ্লফ্ৰেণ্ডো আছে বোলে। বোলো গাৰ্লফ্ৰেণ্ডৰ ঘৰ ধনী নেকি? বোলে নাজানো নহয় বোলে। দেউতাকেও সুধিছোঁ যে আপোনাৰ একাউণ্টত পইচা যায় বোলে, মই পঠিয়াই বোলে মাহেকত এবাৰ 5,000 3,000 তেনেকৈ পঠিওৱা তথ্য ওলাইছে। দেউতাকক এতিয়া কৈছোঁ যে এনেকৈ নহয় পইচাটো অকণ ঘূৰাই দিওঁ, তাহাঁতৰ কষ্ট উপাৰ্জিত ধন, দুৰ্ভগীয়া এটা পৰিয়াল। দিনটো পৰীক্ষা ৰাতিপুৱা 5টা বজাতে অহা এখন দোকানলৈ, ৰাতি 9টা 10টালৈ কাম কৰে। সেয়াই আমি এতিয়া আৰক্ষী প্ৰশাসনৰ সহায় বিচাৰিছোঁ গাঁও প্ৰধান হিচাপে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত আছিল নাওবৈচা গাঁৱৰ গাঁও প্ৰধান, গতিকে তেখেত দায়িত্বত আছে, গতিকে দায়িত্ব পালন কৰিবলৈ ৰাইজৰ বাবে এনেদৰে ওলাই আহিছে। আৰু দুৰ্লভ বৰা যিগৰাকী আচলতে ভুক্তভোগী, তেখেতৰ ককায়েক আছে, দাদা আছে দেৱজ্যোতি বৰা। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ভাইটিৰ লগত যিটো ঘটনা আচলতে সংঘটিত হৈছে, খুব এটা দুখ লগা এটা কথা, আচলতে এটা ভয়ংকৰ কথা বুলি ক'ব লাগিব, উত্তৰ প্ৰজন্মৰ বাবে এটা চিন্তনীয় বিষয় হয়। কি ক'ব এই ক্ষেত্ৰত? সি যে আমাৰ লগতে থাকে, আমাক যে সেইটো কৰিছে আমি ধৰিব পৰা নাই। তাৰ পিছতে আমি গম পাইছোঁ যে ই আমাৰ পৰা পইচাটো আমি 2টা ককাই ভাই কাৰণ এটাই থাকে, অনলাইন তাতে মাৰে। সি যে আমাক পইচাটো যে তালৈ পঠিয়াই মেছেজ কৰি দিয়ে, পিছতহে বেংকলৈ গ'লতহে আমি যে আমাৰ পইচাটো আত্মসাৎ কৰিছে, সেইটো কাৰণে আমি গম পালোঁ বেংকলৈ গৈ। তাকে উচিত বিচাৰটো আইনৰ ওচৰত আহিছোঁ, উচিত বিচাৰটো আমাৰ হওক, আমাৰ প্ৰাপ্য পইচাটো কষ্ট কৰা পইচাটো আমি পালেই হৈ লওঁ। আপুনি হাতত এটা কাগজৰ ডাঙৰ মুঠা লৈ থকা দেখিছোঁ, এইখিনি কিহৰ? এইখিনি বেংকৰ পৰা আমি দিছে। হয়। তাহাঁতৰ বাপেক আৰু মানে বাপেকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ হৈছে আৰু তাৰ একাউণ্টত আছে ট্ৰেন্সফাৰ, মানে যিখিনি আমাক পইচা পঠিয়াই নাই 3টা, আৰু বাকী একাউণ্টটো আমি ধৰিব পৰা নাই এতিয়ালৈকে বৰ্তমান। এতিয়া আপোনালোকে কি ব্যৱস্থা ল'ম বুলি ভাবিছে? এতিয়া এনে চাওক, সিহঁতে এতিয়া আমাক যিটো পইচা আমাৰ পৰা নিলে সেই পইচাটো আমাক এতিয়া দিম বুলি কৈছে। এতিয়া কি কেনেকৈ কয় আহক, সিহঁতেও আহিলে, বাপেক মাকহঁত আহিছে, বাপেক মাকে সিহঁতে LCD লৈছে, এনফিল্ড বাইক লৈছে, ফ্ৰিজ লৈছে, স্কুটি লৈছে, ঘৰ বনাইছে, মানে বস্তু সিহঁতে বহুত কিবা কিবি কিনিছে। কিন্তু তাৰ বিনিময়ত বিক্ৰী হ'লেও আমাক কেনেকৈ কি হয়, আমাৰ এই কষ্ট পইচাটো আমি পালেই হ'ল আৰু সেইটোকে বিচাৰিছোঁ। এতিয়া আপোনালোকে তেওঁলোকৰ লগত কিবা মানে এনেদৰে লিখা পঢ়া কৰিলোঁ? লিখা পঢ়া কৰিলোঁ মই। বাপেক মাকে এতিয়া তাকে আহিছে, বোলো আপোনালোকে আমাক যিমানটো হিচাপ হ'ল কৰি মেলি আমাক যিমানটো পইচা পায়, মই লাগিলে সৰহ পইচাটো আমাক দিয়ক, বাকী পইচা লাগিলে আমাৰ 2 দিন দেৰিকৈ দিয়ক, কিন্তু আমাৰ যিটো হিচাপ এইটো আমাক দিয়ক।
সেইটোকে আশা কৰিছোঁ। হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল যোৰহাটৰ ভোগদৈ আৰক্ষী চকীৰ পৰা এক বিশেষ প্ৰতিবেদন। মই ইতিমধ্যে ক'লোঁ যে উত্তৰ যোৰহাটৰ নাওবৈচা অঞ্চলৰ গছপুৰীয়া গাঁৱৰ ভাগ্যজ্যোতি দত্ত নামৰ যুৱকজনে আচলতে দুৰ্লভ বৰাৰ লগত সংঘটিত কৰিছে এই কাণ্ড। দুৰ্লভ বৰাৰ কষ্টৰ প্ৰায় 4,35,000তকৈও অধিক টকা হৰলুকি কৰি নিজে ৰয়েল এনফিল্ড, আইফোন বা অন্যান্য এনেদৰে বিলাসী সামগ্ৰী লৈ নিজৰ জীৱনৰ চখ পুৰাইছে। গতিকে এটা খুব নিন্দনীয় ঘটনা সংঘটিত হৈছে। আচলতে কাম কৰি খোৱা মানুহৰ লগত কষ্ট কৰি নিজে টকা উপাৰ্জন কৰা মানুহৰ লগত এনেধৰণৰ ঘটনা সংঘটিত হ'ব নালাগিছিলে। তেখেতসকলে ঘটনাৰ উচিত তদন্ত বিচাৰি যোৰহাটৰ ভোগদৈ আৰক্ষী চকীত আজি লিখিতভাৱে এখন এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষী প্ৰশাসনেও তেখেতসকলক আশ্বাস দিছে। ইতিমধ্যে ভাগ্যজ্যোতি দত্তই নিজৰ পৰিয়ালৰ মাক দেউতাক বা অন্যান্য ব্যক্তিসহ আহি যোৰহাটৰ ভোগদৈ আৰক্ষী চকীত উপস্থিত হৈছেহি। পৰৱৰ্তী সময়ত আমি গম পাম যে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিলে সেয়া হ'ব লক্ষণীয়। আৰু তেখেতসকলৰ যি কষ্টৰ ধন হেৰাই গৈছে প্ৰায় 4,35,000তকৈ অধিক টকা, সেই টকা যে প্ৰশাসনে উচিত তদন্ত উচিত বিচাৰ কৰি তেখেতসকলক ঘূৰাই দি কৃতাৰ্থ কৰে সেয়াৰ যোগেদি আমি এই প্ৰতিবেদন যুগুত কৰিবলৈ চেষ্টা কৰিলোঁ। আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ মিডিয়াৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352। Looking for the best future for your child? Your search ends here. Offering 10+2 in science, arts and commerce, we don't just educate, we shape futures. Welcome to Shamford Futuristic School, Jorhat, where excellence meets innovation and every child is prepared for tomorrow. Ranked #1 school in Jorhat and proudly placed 10th across Assam, this institution has been honored by EduConnect In with an ECI rating of 4.11, placing it in the elite category. So why wait? Stop pondering and take action, because your children deserves nothing but the best. Call now at 99544 88337 or 86382 44073.